প্রথম প্রশ্নটো হৈছে ভারতের প্রথম রাজনৈতিক দলটোর নাম কি? উত্তর ভারতীয় জাতীয় কংগ্রেস। ভারতীয় জাতীয় কংগ্রেস কেতিয়া গঠন হৈছিল? উত্তর 1885 চনত ভারতীয় জাতীয় কংগ্রেস গঠন হৈছিল। কার নেতৃত্বত ভারতীয় জাতীয় কংগ্রেসৰ জন্ম হৈছিল? উত্তৰ এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল। মুছলিম লীগ কেতিয়া গঠন হৈছিল? উত্তৰ 1906 চনত মুছলিম লীগ গঠন হৈছিল। মুছলিম লীগৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ নৱাব ছলিমুল্লাহ। হিন্দু মহাসভা কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1916 চনত হিন্দু মহাসভা গঠন কৰা হৈছিল। ভাৰতৰ প্ৰথম বাওঁপন্থী দল কোনটো? উত্তৰ ভাৰতীয় সাম্যবাদী দল। ভাৰতীয় সাম্যবাদী দল কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1924 চনত ভাৰতীয় সাম্যবাদী দল গঠন কৰা হৈছিল। তামিলনাডুৰ দুটা ৰাজনৈতিক দলৰ নাম কি কি? উত্তৰ DMK আৰু AIDMK দুটা ৰাজনৈতিক দল। শিৱসেনা কোনখন ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দল? উত্তৰ মহাৰাষ্ট্ৰৰ আঞ্চলিক ৰাজনৈতিক দল। পাঞ্জাৱৰ এটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি? উত্তৰ আকালি দল পাঞ্জাৱৰ এটা আঞ্চলিক ৰাজনৈতিক দল। ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কেতিয়া কাৰ নেতৃত্বত গঠন হৈছিল? উত্তৰ 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত। ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি? উত্তৰ DMK হৈছে ভাৰতৰ প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দল।